Hello everyone, welcome to back my channel Sumis vlog. Ahokson, আজি এখন ভেজ থালি আপোনালোকৰ লগত শেয়াৰ কৰোঁ। ভিডিওটি চাই ভাল পালে লাইক, শেয়াৰ, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব। এয়া মই এখন থালিত ধুনীয়াকৈ কুন্দুলি, আলু, বুট, পিঁয়াজ ধুই কাটি লৈছোঁ। এতিয়া এটা কেৰাহীত অলপ তেল দি তাতে কুন্দুলি, আলু, বুট সেইখিনি দি দিছোঁ। এইটোনো ৰেচিপি কি দিম আৰু সকলোৱে জানেই। এতিয়া মোৰ কুন্দুলি আলুৰ ভাজিখিনি তৈয়াৰ হৈ গ'ল। আৰু আনফালে মই ঢেকীয়া অলপ ধুনীয়াকৈ ধুই কাটি লৈছোঁ। লগতে আছে আলু, বুট, পিঁয়াজ। এয়া ঢেকীয়া, আলু, বুট, পিঁয়াজ। আকৌ মই কুন্দুলি ভজা কেৰাহীটোকে জুইত পাতি তাতে অলপ তেল দি দিছোঁ সৰহকৈ। যিহেতু ঢেকীয়া অকণমান তেল অকণ দিলে ভাল লাগে। পিঁয়াজ অলপ দি দিছোঁ, মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, তাতে তেলতে দি দিছোঁ। এইখিনি ঢেকীয়া মই কেৰাহীত দি দিছোঁ। ঢেকীয়াখিনি অলপ লৰাই আছোঁ যাতে পানীখিনি শুকাই যায়। ঢেকীয়া খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। এয়া ঢেকীয়াৰ ওপৰত মই আলু, বুট দি দিছোঁ। এতিয়া অলপ লৰাই থাকিম এইদৰে। অলপ নিমখ দি দিছোঁ আন্দাজমতে, হালধি গুড়ি। এইদৰে অলপ দেৰি লৰাই থাকিম। যিহেতু ঢেকীয়া বৰ বেছি সময় নালাগে, অলপ হাতাখনে লৰাই থাকিলে সিজি যাব ধুনীয়াকৈ। এয়া মোৰ ঢেকীয়া ভাজি হ'বলৈ হৈছে আৰু এতিয়া আপোনালোকক থালিখন আগবঢ়াইছোঁ। এয়া মোৰ থালিখনত আছে ভাত, দাইলতে কচু দিয়া, কুন্দুলি ভাজি আৰু ঢেকীয়া ভাজি। দাইলত কচু দিয়া কোনে কোনে খাই ভাল পায়। আৰু লগতে আছে এপিচ নেমু, ভোট জলকীয়া এটুকুৰা। ভিডিওটি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।